আমি এফালে গৈ আছো কালি যে কৈছিলো আপোনালোকক আজি এফালে ফুৰিবলৈ যাম বুলি সাৰপ্ৰাইজ এটা আছে বুলি গতিকে আমি এতিয়া গৈ আছো কহিমালে বুলি এয়া বা গৈছে লগত ভণ্টিয়ে লাজ কৰিছে কেমেৰাত বোলে মুখখন নেদেখাই তাৰ পাছতে আহিছে মানুহজন আকৌ ভিন্দো তাৰপিছত এতিয়া আমি গৈ আছো এয়া ভিন্দো ইয়াত মানে কিবা এটা কৈ দিয়া গতিকে আপোনালোকক আমি হৰ্ণবিল ফেষ্টিভেল চাবলৈ গৈ আছো আপোনালোকক ৰাস্তাত দেখুৱাম ভাল ভাল ভিউ পালে ভিডিঅ'টো আগলৈ চাই থাকিব তেতিয়াহ'লে আকৌ লগ পাই আছো এতিয়া আমি নাগালেণ্ডত সোমাই গ'লো আৰু মানে ডিমাপুৰ পাই গ'লোহি আৰু এইখনেই হৈছে ডিমাপুৰ আৰু বোকাজানৰ মাজৰ বাউণ্ডৰী গেটখন এতিয়া আমি ডিমাপুৰ টাউন হৈ আগবাঢ়ি যাম গতিকে আপোনালোকো আমাৰ লগত গৈ থাকক আৰু ভিডিঅ'টো শেষৰলৈ চাই থাকক আমি এতিয়া ডিমাপুৰ টাউনৰ মাজেদি গৈ আছো আৰু আমাৰ যিটো ডেষ্টিনেশ্যন হয় লোকেশ্যন য'ত হৰ্ণবিল ফেষ্টিভেল হৈ আছে সেইখন কিচামা ভিলেজ বুলি কয় আৰু সেই ভিলেজখনলৈ আমাৰ বোকাজানৰ পৰা ডিষ্টেঞ্চটো হৈছে পুৰাপুৰি 95 কিলোমিটাৰ গতিকে এতিয়া আমি কথা পাতি ট্ৰিপটো এনজয় কৰি গৈ আছো আমি এতিয়া অলমোষ্ট 40 কিলোমিটাৰমান আহিলোৱে মানে আধাখিনি আহিলো বুলিয়ে ধৰিব পাৰি তাৰপাছত চাওকচোন এইখিতে ধুনীয়া বাইপাছৰ নিচিনা এটা আছে আৰু তাতে এখন ধুনীয়া পাহাৰটোৰ লগতে লগাই ধুনীয়া তোৰণ টাইপত এখন বনাই থৈছে সিহঁতৰ ট্ৰেডিশ্যনেল চিম্বল দিয়া আছে গতিকে দূৰৰ পৰা দেখিলোঁ বহুত বেছি ধুনীয়া গতিকে নৰখি থাকিব নোৱাৰিলোঁ ভাবিলোঁ যে ইয়াতে অলপ টাইম ৰৈ লওঁ 5-10 মিনিটমান আৰু ধুনীয়া ফটো ভিডিঅ' লৈ লওঁ আৰু এইফালে পোষ্টাৰ এখনো পাই গৈছোঁ ৱেলকাম টু দ্য হৰ্ণবিল ফেষ্টিভেল 2023 গতিকে পূৰা হৰ্ণবিলৰ ভাইবছটো আহি গৈছে এতিয়াৰ পৰাই এতিয়া চাওকচোন কিমান ধুনীয়াকৈ বনাই থৈছে So everyone, welcome to the beautiful hills of Nagaland. So হেতু জায়গাতে আমি ৰখিলোঁ 5-10 মিনিট ৰখিলোঁ তাৰপাছত ফটো মাৰিলোঁ ভিডিঅ' বনালোঁ কিছুমান লৈ থলোঁ স্নেপ আৰু তাৰপাছত আকৌ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু ইমানেই ধুনীয়া নহয় জেগাবোৰ প্ৰতিটো জেগাই ধুনীয়া প্ৰতিটো লোকেশ্যনে ধুনীয়া গতিকে আপোনালোকেও এনজয় কৰক নগা ভিন্দা মোক একদম নগা লাগিছে আইও আমাৰ পোৱালিটোৰ এক্সাইটমেণ্ট চাওকচোন সি মানে পাহাৰ ধুনীয়া পাহাৰ এখন দেখিলেই কয় উই কোহিমা পাই গ'লো বুলি কয় কোহিমা ক'ব নোৱাৰে কোহিমা কয় আমি এতিয়া আধা ৰাস্তাত অকণমান নামিছোঁ ভিউ পইণ্ট এটা আছে বুলি ভাবিছিলোঁ চাওঁগে আছে নে নাই আমি এতিয়া আধা ৰাস্তাত নামিছোঁ ভিউ পইণ্ট নিচিনা এটা দেখিছোঁ চাওঁগে ওচৰৰ পৰা হয়নে নহয় এয়া মানুহজন আহি আছে কিবা এটা কৈ দিয়া কি ক'ম কেনেকুৱা লাগিছে এতিয়া বৰ্তমান কহিমা হৰ্ণবিল ফেষ্টিভেল চাব আহি আছো আৰু লগে ভাগে ফিলিংছটো কেনেকুৱা ফিলিংছ গুড ঠিক আছে তেতিয়াহ'লে আপোনালোকক মই ভিডিঅ'ত দেখুৱাই আছো আমাৰ হিৰ'ইন অফ দ্য ডে আহা আকৌ তয়ো বেবী হৰ্ণবিলত ঐ ক'ত সোমাইছে কি দেখা ঐ আকাশখন কেনেকুৱা ধুনীয়া দিছে আমি এতিয়া আকৌ অলপ দেৰি ৰখিলোঁ তাত ভিউ পইণ্ট বুলি ভাবিছিলোঁ কিন্তু সেইটো ভিউ পইণ্ট নহয় আচলতে এখন ৰেষ্টুৰেণ্ট হয় তাত এটা মানে ধুনীয়া ভিউ পইণ্ট টাইপৰ বনাই থৈছে নোসোমালোঁ তাত গতিকে অলপ টাইম ৰখিলোঁ তাৰপিছত আকৌ আমি গৈ আছোঁ এতিয়া আৰু চাওকচোন কিমান বেছি ধুনীয়া আৰু আপোনালোকে জনাবচোন আপোনালোকৰ ফেভৰেট প্লেচ কি হয় মানে হিল ষ্টেচন হয়নে বিচ হয়নে কি হয় ক'ব কিন্তু মোৰ কিন্তু হিল ষ্টেচন হয় আটাইতকৈ মানে ভাল লগা ঠাই আৰু হিল ষ্টেচনৰ এনেকুৱা ৰোড ট্ৰিপবোৰৰ কথাটো ক'বই নালাগে
বহুত বেছি ফেভৰেট। আৰু আমি এতিয়া আহি জুজ্জা ভিলেজ নামৰ ভিলেজ এখন পাইছোঁহি। আৰু ৰাস্তাটো পুৰা ধুনীয়া আৰু পাহাৰৰ মাজে মাজে বহুত বেছি ভাল লাগিছে আহি পিনি। আপোনালোকেও আহিব যদি কোনোবা অহা নাই। কহিমাখন বহুত বেছি ধুনীয়া। এতিয়া আমি আধা বাটতে অকণমান ৰৈছোঁ। ঘৰৰ পৰা কিবা কিবি বনাই আনিছোঁ, অকণমান খাই লওঁ বোলো। ধুনীয়া এটা জেগা চাই গতিকে কি লিখা আছে ইয়াত? এচি ক্লাছিক ক্লাব কহিমা ৰেষ্টিং ছেট। আমি এতিয়া ৰেষ্টটো ল'ম আৰু খানাও খাম। কি কি আনিছ বনাই তই? আনিছো নহয় ৰুটি। এই ডিমৰ বাকলি গুচোৱা নাই? ৰুটিটো খাই দিয়ে দুখনখন দি দে, নহ'লে দে আঢ়ৈখন দি দে, তাত খাবলৈ জেগা নাই। মই জলকীয়া লৈ আহিছো। চিকেন বনাই আনিছে দেউতাই, কোৱাই নাই, মই গোন্ধ পাইছো মাজতে। ৰুটি আৰু চিকেন, ইয়াত মানুহ খাবানে? আৰু এইফালে লৈ আহিছে বেবীয়ে লাল চাহ বনাই ঘৰৰ পৰা। আমি লৈ আহিছো ডিম বইল আৰু ইয়াত চেল ৰুটি দিছে বেবীৰ লগৰ এজনীয়ে। গতিকে এতিয়া আমি খাই লওঁ। পুৰা ডিম গুচোৱাত ব্যস্ত। ইয়াত মানুহ কিবা এটা কোৱা। হে বুঢ়া গুটি আছে যদি ল'লে হৈ যাব। গতিকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ ভিউটো। এইয়া ভণ্টিয়ে দেখিছেনে? তাই এয়া ফুল ধুনীয়া দেখিছে বোলে, ঘৰলৈ লৈ যাব বুঢ়া গুটি। গতিকে আমি আধা ৰাস্তাতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ ধুনীয়া পইণ্ট এটা চাই পিনি। আৰু চাওকচোন ৰাস্তাত যে ইমান বেছি ফুলৰ দোকান নহয়, ফুল আৰু ফ্ৰুইটছ এই দুটা বস্তুৰ দোকানেই আছে গোটেই ৰাস্তাটোত। আৰু ইমান ধুনীয়া ধুনীয়া ফুল। আৰু মই এটা কথা মানে ন'টিছ কৰিলোঁ, তাৰ ৱেডাৰটোৱে ভাল নে কি নাজানো, চব জেগাতেই ধুনীয়া ধুনীয়া ফুল হৈছে আৰু মানে ধুনীয়াকৈ ফুলি উঠিছে। যিবোৰ ফুল মানে আমাৰ ইয়াত বচাবলৈ অকণমান টান হৈ যায়, তাত বহুত বেছি ধুনীয়াকৈ আছে। আৰু আনকি আপোনাৰ ৰাস্তাৰ কাষত যিবিলাক মানে হাবি আছে, তাতো ধুনীয়া ধুনীয়া ফুল আছে। গতিকে আমি আহিলোঁ। ৰাস্তাত ভিডিঅ' কৰিছিলোঁ, বহুত বেছি ক্লিপবোৰ এড কৰা নাই কাৰণ বেছিকৈ দীঘলীয়া হৈ যাব ভিডিঅ'টো। গতিকে আমি এতিয়া আহি কহিমা টাউন পাই গ'লোহি। আৰু চাওকচোন এইখনেই হৈছে কহিমাৰ টাউনখন আৰু বহুত বেছি ধুনীয়া আৰু ডাঙৰ। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। মোৰ কহিমাৰ চব বস্তুৱেই ভাল লাগিলে, খালি এটাই বেয়া লাগিলে, তাত বহুত বেছি ট্ৰেফিক জেম হয়। আৰু অকল কহিমা বুলিয়েই নহয়, মানে হিল ষ্টেচনত সেইটো প্ৰব্লেম আছেই চাগে। আমি যেতিয়া মেঘালয় গৈছিলোঁ, তাত শ্বিলং যিখন টাউন, তাতো বহুত বেছি ট্ৰেফিক জেম আছিলে। আৰু সেই ট্ৰেফিকৰ কাৰণে দেখিছেনে কিমান দীঘল লাইন, আৰু গ'লেও অলপহে যাব পাৰে, তাৰপিছত আকৌ ৰখি যাবলগীয়া হয়। গতিকে আমাৰ এই ট্ৰেফিকতে অলম'ষ্ট হাফ এন আৱাৰ লাগি গ'ল, বেছিহে লাগিছে চাগে, 45 মিনিটমানেই ৰ'বলগীয়া হৈছে ট্ৰেফিকৰ কাৰণে। গতিকে এইটো প্ৰব্লেমেই অকণমান বেয়া লাগে আৰু ট্ৰেফিকটোৰ কাৰণে। আৰু উপায়ো নাই, মানে হিলছ এৰিয়াৰ যিখন টাউন হয় তাতে বেছি গাড়ী অহা যোৱা হৈ থাকে ন, সেইটো কাৰণে ট্ৰেফিকটো জাম হৈ যায়। গতিকে ব'লক, অলপতো দেৰি হৈ গ'ল এতিয়া,
চাওঁ কি হয় আগলৈ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে ফাইনেলি আমি ট্ৰেফিকৰ পৰা ওলাই পেনি এতিয়া আগবাঢ়ি কহিমা টাউনৰ পৰা আৰু 10 নহ'লে 12 কিলোমিটাৰমান যাব লাগিব আমাৰ যিখন কিচামা ভিলেজ য'ত হৰ্ণবিল ফেষ্টিভেল হৈ আছে গতিকে কিছুমানে এই কহিমা টাউনতো মানে লজত থাকে কিন্তু আমি তালৈ যামগে বুলি ভাবিছোঁ ডাইৰেক্ট গতিকে আমি এতিয়া টাউনৰ পৰা আগবাঢ়ি গৈ আছোঁ আৰু কহিমা টাউনৰ পৰা জুকো ভেলীলৈ 25 কিলোমিটাৰ বুলি দেখাইছে মানুহজন এবাৰ গৈছে ট্ৰেকিং কৰি মই যোৱা নাই কিন্তু মোৰ যাবলৈ ইচ্ছা এটা আছে গতিকে নেক্সট প্লেনিং কৰিম কেতিয়াবা জুকো ভেলীলৈ কিন্তু এইবাৰ আমাৰ হাতত সময় কম মানে বাও স্কুল আছে মোৰো আছে গতিকে ছুটি তেনেকৈ ইমান দিন নিমিলে সেইটো কাৰণে এদিনীয়াকৈ আহিছোঁ আমি হৰ্ণবিল চাম বুলি গতিকে নেক্সট কেতিয়াবা যদি জুকো ভেলীলৈ যাওঁ আপোনালোকক নিশ্চয়তো দেখুৱামেই বাৰু গতিকে তেতিয়াহ'লে ব'লক এতিয়া যাওঁ বা আৰু ভণ্টিয়েতো ৰাস্তাৰ কাষৰ ফুলবোৰ দেখিয়ে পাগল হৈ গৈছে সিহঁতি মানে একদম এক্সাইটেড যে ইমান বেছি ফুল ইয়াত কিয় আছে আৰু ৰাস্তাৰ সাইডতে থাকে আমাৰ ইয়াত থাকিলেতো মানে তেনেকেতো কেতিয়াও নাথাকে ন মানুহে হয়তো ভাঙিব চিঙিব বা গৰু ছাগলীয়ে খাই দিয়ে কিন্তু সেইবোৰ হৈছে জংঘলী ফুল আৰু সেইবোৰেই তাত বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ আৰু সবফালে মানে কিবা নহয় কিবা সৰু এপাহ হ'লেও ফুল দেখিবই আপুনি গতিকে এতিয়া আমি নাগা হেৰিটেজ ভিলেজ পাই গ'লোঁ মানে আমি হৰ্ণবিলৰ জেগাত সোমাই গ'লোঁ তেতিয়াহ'লে আমাৰ এক্সাইটমেণ্ট লাহে লাহে শেষ হৈছে আৰু কাৰণ আমি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি অলম'ষ্ট অলপহে বাকী আছে গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আমি এতিয়া হৰ্ণবিল ফেষ্টিভেল য'ত হৈ আছে তাৰ আমি গাড়ীৰ পাৰ্কিং এৰিয়াটো পাইছোঁহি বেছিভাগ মানুহে ইয়াতে পাৰ্কিং কৰিবলগীয়া হয় কিন্তু আপুনি যদি ভিতৰত কেম্প লয় তেতিয়াহ'লে আপোনাক ভিতৰত সোমাবলৈ দিয়ে আৰু আমাৰ লগৰ এজনো সি আগতেই আহি পালে ইয়াত আছে আৰু সি ভিতৰত কেম্প লৈ থৈছে গতিকে সিও আমাৰ লগতে এইখিনিৰ পৰা উঠি গ'ল আৰু আমি সেইটো কাৰণে আমাৰ গাড়ীখন ভিতৰত পাৰ্ক কৰিবলৈ পালোঁ গতিকে এতিয়া ব'লক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ এইটো চনুক লগ পাই গ'লো ইয়াৰ মেনা মনু বি দে মনু দেউৰী দে ক'ত আছে তো আমি এতিয়া আহি পাই গ'লো সি হেৰি চেৰি লৈ ল'লোঁ টিকেট চিকেট মাৰি লোৱা এইটো পিছত নাই আছে তো চনুৱে কিবা এটা কৈ দিয়া ইমান দিনৰ মূৰত লগ পাইছ কেনেকুৱা লাগিছে ভালকৈ কম দেই ৰ'বা অলপ নিচাও আছেতো আমি এতিয়া হৰ্ণবিল ফেষ্টিভেল পাইছোঁহি দেই নামখনত খালি বহুত লেট হৈ গ'ল ৰাতিপুৱাৰ পৰা আহি আছোঁ এতিয়ালৈকে পোৱাহিয়ে নাই মানে এতিয়া পাইছে যে টাইমটো আমি চাই দিম বৰ্তমান 3:22 নক'বা আৰু তেতিয়া গৈ থাকোঁ এতিয়া আৰু দেখিছেনে সেই পাহাৰখনত ধুনীয়াকৈ লিখি থোৱা আছে নাগা হেৰিটেজ ভিলেজ বুলি মুঠতে বহুত বেছি ধুনীয়াকৈ সজাইছে তেতিয়াহ'লে ব'লক এতিয়া আমি ঘূৰি লওঁ আৰু এইখনে হৈছে সেইখন ফিল্ডখন আৰু ইয়াত ষ্টেজটোতে এইটো ষ্টেজতে মানে ৰাতি কনচাৰ্ট হ'ব আৰু আমি সেই কনচাৰ্টটোৰে অলৰেডি এণ্ট্ৰি বেটছ লৈ ল'লোঁ আৰু তেতিয়াহ'লে এতিয়া আপোনালোকক যি চাওঁ চব দেখুৱাম আৰু ইয়াতো বহুত ধুনীয়া ধুনীয়া ফুল আছে মানে বহুত বেছি ধুনীয়া আৰু ডেক'ৰেশ্যন মানে কি ক'ম কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আপোনাৰ তাতে থাকিবলৈ মন যাব গতিকে তেতিয়াহ'লে মোৰ লগত ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকক সকলোখিনি মই দেখুৱাই আছোঁ
আমি ফটো চটো অলপ উঠি ল'লোঁ আৰু এইটো হৈছে তাহাঁতৰ ট্ৰেডিশ্যনেল কিবা এটা ইনষ্ট্ৰুমেণ্ট হয় মই ঢোল বুলিয়ে কৈছোঁ আৰু তাত কাঠৰ মাৰি লৈ বজায় সিহঁতি তাৰপাছত আমি অকণমান আগবাঢ়ি গ'লোঁ গোটেই এৰিয়াটো ঘূৰি ফুৰি চালোঁ বহুত বেছি ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছে সিহঁতৰ ট্ৰেডিশ্যনেল যিখিনি বস্তু সেইখিনি ওলাইছে আৰু ঘৰবোৰ চাওকচোন কিমান ধুনীয়া ডিজাইনৰ মানে ভাবিলেই কিবা লাগে ন আৰু ইয়াৰ ডেক'ৰেশ্যন আৰু ঘৰবোৰ দেখিয়ে গম পোৱা যায় যে সিহঁতি এই ফেষ্টিভেলটো পাতিবলৈ কিমান বেছি কষ্ট কৰিছে আৰু এইটোৱে হৈছে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল মিউজিক ফেষ্টিভেল পুৰা 1 পৰা 10 ডিচেম্বৰলৈকে 10 দিন কণ্টিনিউ হয় গতিকে আমাৰ নৰ্থ ইষ্টখন যে কিমান ধুনীয়া ন আৰু এতিয়া চাওকচোন বন্ধুক ফুটাইছে মানুহবোৰে মোক ফুটাবলৈ কৈছিলে কিন্তু মোৰ ভয় লাগিলে মানুহজনে ফুটালে বাৰু এনেকৈ খাৰ খুচি দিয়ে তাৰপাছত ফুটাব লাগে প্ৰথম মই ভাবিছিলোঁ ফুটাম বুলি এনেকৈ দিয়ে খুচি তাৰপাছত ফুটাব লাগে এবাৰ ফুটালে 100 টকা লয় মই প্ৰথম মানে মন গৈছিলে ফুটাবলৈ কিন্তু যিহে ধোঁৱা ওলোৱা দেখিলোঁ ভয় লাগিলে গতিকে মানুহজনে ফুটালে মই আপোনালোকক দেখুৱাম বাৰু তেওঁ এতিয়া ফুটাবলৈ লৈছে নিজকে নৰ্থ ইষ্টৰ বুলি ক'বলৈকে কিবা এটা ভাল লাগে কিমান যে কালচাৰ আৰু ট্ৰেডিশ্যনে ভৰপূৰ আমাৰ নৰ্থ ইষ্টখন নহয়নে Hello everyone, how are you? এইকেইজন হৈছে বেলেগৰ বাহিৰৰ পৰা অহা ব্লগাৰ আৰু বহুত ব্লগাৰ লগ পাইছোঁ তাত তেওঁলোকেও মোৰ ভিডিঅ'ত হাই বুলি কৈ দিছে তাৰপাছত এতিয়া আকৌ আমাৰ ইয়ান মানুহৰ পচন্দৰ বস্তু লগ পাই গ'লোঁ কিমান মৰম লাগিছে চাওকচোন আমি ফটো উঠিলোঁ অকল ইয়ান মানুহ বুলিয়ে নহয় আমি ডাঙৰবোৰো উঠিলোঁ দেই ফটো আৰু তেওঁলোকো আমাক পুৰা সহযোগ কৰিছে সেইটোৱে ভাল লাগিছে আৰু এতিয়া ইয়াত টয়োটাৰ গাড়ী কেইখনমান এডভাৰটাইজমেণ্টৰ কাৰণে থৈ দিছে আৰু এই ফেষ্টিভেলটো ষ্টিং আৰু টয়োটাইও স্পন্সৰ কৰিছে আৰু এই গাড়ীকেইখনৰ দাম শুনি মোৰ মানে একদম মাথা ঘূৰাই গ'ল চব মানে 1 CRৰ ওপৰত 1.5 CR 1.2 CR এনেকুৱা মানে গতিকে ময়ো চান্সতে অলপ ফটো চটো উঠি ল'লোঁ আৰু এনেই এইবোৰ ফূৰ্তি আৰু তাৰপাছত চাওকচোন এই চাৰ্চটো চাওক আপোনালোকে কিমান বেছি ধুনীয়া কিবা মানে ফৰেইন কাণ্ট্ৰিত থকা নিচিনা এটা লাগে চাৰ্চটো দেখিলে গতিকে লাহে লাহে সন্ধিয়া আৰম্ভ হৈছে আৰু আন্ধাৰ হ'বলৈ ধৰিছে আৰু তাত যে ঠাণ্ডা বহুত বেছি ঠাণ্ডা তাত গতিকে আপোনালোকে যদি কেতিয়াবা কহিমা ফুৰিবলৈ আহে বিশেষকৈ ঠাণ্ডা দিনত পুৰা গৰম কাপোৰহে আনিব আৰু বেলেগ কাপোৰ অনাৰ ইমান দৰকাৰ নাই আৰু এই তোৰণখন লিখি থোৱা আছে দেখিছেনে উইণ্ডো টু নাগালেণ্ড বুলি সেইটো তাৰ মানে এটা হেছটেগ হয় সেইটো আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকে কহিমা আহে কিবা ফটো ভিডিঅ' আপলোড দিলে সেইটো ইউজ কৰিব পাৰে তাৰপাছত এইখনেই হৈছে মেইন মানে ষ্টেডিয়াম টাইপৰ ফিল্ডখন য'ত কনচাৰ্ট হ'ব ৰাতি গতিকে লাহে লাহে গধূলি হৈছে আমি ফুৰিলোঁ মাজতে আমি কিবা এটা খাই ল'লোঁ তাৰপিছত ভাবিলোঁ যে ৰাতিহে খাম ইয়াৰ স্পেচিয়েল নাগা থালি গতিকে সেইটোও আপোনালোকক দেখুৱাম বাৰু এতিয়া আৰু ফুৰি লওঁ চাই লওঁ বস্তুবোৰ তাৰপাছত এতিয়া আংকল এজন লগ পালোঁ তেওঁ আমাক কিবা ষ্টৰি বুক এখন দিছে সিহঁতৰ মানে হেৰিৰ ষ্টৰিবোৰ আছে তাৰপাছত আকৌ আমি এতিয়া গ'লোঁ মিউজিয়াম চাবলৈ মিউজিয়ামত সিহঁতৰ ট্ৰেডিশ্যনেল যিখিনি বস্তু ইনষ্ট্ৰুমেণ্ট হওক চব সকলোখিনি ধুনীয়াকৈ ফ্ৰেম কৰি ওলমাই থৈছে তাৰপাছত লাহে লাহে সন্ধিয়া হৈছে আৰু আমাৰ যিটো কনচাৰ্ট সেইটো আৰম্ভ হ'ব লৈছে আৰু গতিকে আপোনালোকে এতিয়া এনজয় কৰিব দেই চ' আৰম্ভ হৈ গ'ল কনচাৰ্ট
In your head, in your head, someday, someday, you sing. What's in your What's in your head? Someday, someday, someday. What's in your Someday, someday, someday. Thank you. বহুত বেছি ভাল লাগিলে আৰু বহুত ফূৰ্তি কৰিলোঁ জঁপিয়ালোঁ নাচিলোঁ মুঠতে বহুত বেছি এনজয় কৰিলোঁ তেতিয়াহ'লে আপোনালোকেও এনজয় কৰি লওক প্ৰগ্ৰামটো তাৰপাছত আমি লগ পাই আছোঁ তাৰপাছত খানা খাম তেতিয়া আপোনালোকক লগ পাই আছোঁ How you like Now, look at you, now look at me, look at you, now look at me, look at you, now look how you like that now, look at you, now look at me, look at you, now look at me, look at you, now how you like that. I'll be right back, baby, come back, then you can have to come up with him, like that. Come on, come, you shine like the sun. The junior can be, I can't shake it now. Check up your side, coach Johnny. There's a night on Tuesday. How you like that? Do you like that? That time. Do you like that? Do you like that? Now, look at you, now look at me. Look at you, now look at me. Look at you, how you like that now? Look at you, now look at me. Look at you, now look at me. Look at you, now how you like that? Let's go! এতিয়া প্ৰগ্ৰাম শেষ কৰি আমি আহিলোঁ খানা খাব আংগামী হোটেল এখনত খালোঁ স্পেচিয়েল নাগা পৰ্ক থালি আৰু নাগা ষ্টাইলৰ পৰ্কটো মোৰ অল টাইম ফেভৰেট হয় আপোনালোকৰ কাৰ ফেভৰেট হয় কমেণ্টত জনাব দেই আৰু খানা খাই মেলি মোৰ ব্লগটো শেষ কৰিম আৰু আপোনালোকক দেখুৱাম বাৰু আমাৰ স্পেচিয়েল থালিখন গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এইখনেই হৈছে আমাৰ থালিখন গাহৰি মাংস নাগাদালি আৰু লাই শাক বইল আৰু এনেকুৱা খানাবোৰ মোৰ বহুত বেছি ফেভৰেট হয় আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ'ত তেতিয়াহ'লে লগ পাই আছোঁ আজিলৈ বাই বাই